অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক গণিত বিষয়ৰ এটা পাঠ আগবঢ়াবলৈ লৈছোঁ। এতিয়া চোৱা, তোমালোকে সপ্তম শ্ৰেণীত এটা পাঠ আহিছিলে, বীজগণিতীয় ৰাশিৰ বিষয়ে পাইছিলা। বীজগণিতীয় ৰাশি হয়নে বাৰু? বীজগণিতীয় ৰাশি কোনবোৰ আছিলে? যে সংখ্যা, যিবোৰ 6, 5 ধ্ৰুৱ সংখ্যা আৰু এলফাবেট আছিলে XYABC, তেনেকুৱা সমষ্টি সিহঁতৰ পূৰণফলবোৰ কি কৰিছিলোঁ? বীজগণিতীয় ৰাশি। বা তেনেকুৱা এইটো 6A, এইটো বীজগণিতীয় ৰাশি, 3X বীজগণিতীয় ৰাশি, 6A + 3X এইটো এটা বীজগণিতীয় ৰাশি হ'ব, হয়নে বাৰু? ইয়াত বীজগণিতীয় ৰাশিত এইবোৰ আছিলে কি? চলক, নহয় জানো বাৰু? এতিয়া চোৱা, বীজগণিতীয় ৰাশি এটা 3X + 2, নহয় জানো? সমান। আনফালে আৰু এটা বীজগণিতীয় ৰাশি বা এটা যদি সংখ্যা থাকে, ধ্ৰুৱ সংখ্যা থাকিলে হ'ব, তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব? সমীকৰণ বুলি কোৱা হ'ব। সমীকৰণ, ইয়াত Xটো কোৱা হ'ব সমীকৰণটো চলক, হয়নে বাৰু? ইংৰাজীত কোৱা হয় ভেৰিয়েবল। এতিয়া চোৱা, সমীকৰণ এটা চলক কেইটা থাকিব, তাৰ ওপৰত সমীকৰণটো এটা চলকযুক্ত হ'ব নে দুটা চলকযুক্ত হ'ব সেইটো নিৰ্ভৰ কৰিব। 3X + 2Y = 7, এইটো এটা সমীকৰণ, কিন্তু ইয়াত চলক কেইটা আছে? দুটা আছে, দুটা চলক। আমি ইয়াত আজি তোমালোকৰ আলোচনা কৰিম এটা চলকযুক্ত সমীকৰণ আৰু এক ঘাতৰ সমীকৰণ, হয়নে বাৰু? এটা চলকযুক্ত আৰু এক ঘাতৰ সমীকৰণ। এতিয়া সমীকৰণৰ ঘাত কি? চলকৰ যিটো উচ্চতম ঘাত থাকে। ইয়াত চোৱাচোন 3X, এইটো চলক পদটো 3X, Xৰ ওপৰত ঘাত কি আছে? 1 আছে। গতিকে এইটো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। কেতিয়াবা সমীকৰণ এটা এনেকৈও থাকিব পাৰে, 2x² + 3x + 2 = 0, এইটো এটা সমীকৰণ। ইয়াত চোৱাচোন, চলক কি হয়? X, এটা চলকযুক্ত সমীকৰণ। কিন্তু ইয়াত চোৱাচোন, এই পদটোৰ থকা চলক Xৰ ওপৰত ঘাত কি আছে? 2। এইটো চলকৰ ওপৰত ঘাত কি আছে? 1, নহয় জানো? ধ্ৰুৱ পদ, তাৰ ঘাত 0 বুলি কোৱা হয়। ইয়াত তিনিটা পদ আছিলে, তিনিটা পদৰ ভিতৰত চলকত থকা আটাইতকৈ ডাঙৰ ঘাতটো কি আছিলে? 2, নহয়নে বাৰু? গতিকে এই সমীকৰণটোক কোৱা হ'ব দ্বিঘাত সমীকৰণ, অৰ্থাৎ এই সমীকৰণটোৰ ঘাত 2। আমি সেইখিনি কথা আলোচনা নকৰোঁ। তোমালোকৰ যিটো পাঠ আছে, পাঠটো হ'ল এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ, নহয়নে বাৰু? এতিয়া চোৱা, সমীকৰণ এটা মই লিখিম, X + 7 = 10, এইটো এটা সমীকৰণ, নহয়নে বাৰু? সমীকৰণটো X + 7 = 10। ইয়াত টোটেল কেইটা পদ আছে? তোমালোকৰ তিনিটা পদ আছে, এটা, দুটা, তিনিটা, নহয়নে বাৰু? ইয়াত চলক থকা পদ X আৰু বাকী দুটা ধ্ৰুৱ সংখ্যা আছে। আমি সমীকৰণ এটা সমাধান কৰা মানে চলকৰ কি মান বঢ়ালে এই সমীকৰণটোৰ বাওঁ পক্ষৰ লগত সোঁপক্ষটো মিলি যাব। গতিকে Xৰ কি মান বঢ়ালে আমাৰ বাওঁ পক্ষ সোঁপক্ষ সমান হ'ব, সেইটোৱে হ'ব কি? সমীকৰণটো সমাধান। অৰ্থাৎ আমি Xৰ মান নিৰ্ণয় কৰিব লাগিব। হয়, এনেকুৱা ধৰণৰ আগতো এটা পাইছিলা, এনেকৈ ধৰি লওক, মই A + B² লিখিলোঁ, A² + YCB + B²। ইয়াতো আছে, চলক আছে, সংখ্যা আছে, কিন্তু এইটো কি বুলি কোৱা হয়? অভেদ বুলি পাইছিলা তোমালোকে। অভেদ আৰু সমীকৰণৰ মাজৰ পাৰ্থক্যটো হ'ল যে অভেদৰ ক্ষেত্ৰত চলকৰ যিকোনো মাত্ৰাৰ ক্ষেত্ৰতে বাওঁ পক্ষ আৰু সোঁপক্ষ দুয়োটা সমান ওলাব। আমি A আৰু B মান যিকোনো ল'ব পাৰোঁ, 5 ল'ব পাৰোঁ, 7 ল'ব পাৰোঁ, 10 ল'ব পাৰোঁ, যিয়ে নলওঁ বাওঁ পক্ষৰ লগত সোঁপক্ষটো মিলি থাকিব, যিকোনো মানৰ ক্ষেত্ৰতে চলকৰ। গতিকে তেনেকুৱাবোৰক কোৱা হয় অভেদ বুলি কোৱা হয়। কিন্তু সমীকৰণৰ ক্ষেত্ৰত নহয়, হা, চলকৰ নিৰ্দিষ্ট মানৰ ক্ষেত্ৰতহে বাওঁ পক্ষটো সোঁপক্ষটোৰ লগত মিলিব। এতিয়া তোমালোকে সমাধান এটা কৰিবৰ কাৰণে কি কি কথা মনত ৰাখিব লাগিব? আমাৰ ইয়াত কাম হ'ল কি? চলকৰ মানটো নিৰ্ণয় কৰা। গতিকে সমীকৰণ এটা সমাধান কৰোঁতে তোমালোকে কি কি কথা মনত ৰাখিবা? প্ৰথম কথা হ'ল কি? যিখিনি চলক পদ থাকিব, যিকেইটা চলক পদ থাকিব, এটাও থাকিব পাৰে, তাতকৈ বেছিও থাকিব পাৰে, চলক পদকেইটা বাওঁতে ৰাখিবা আৰু সংখ্যাখিনি সোঁফাললৈ লৈ যাবা, নহয় জানো? তাৰ পাছত মনত ৰাখিবা যে এইটো কাম কৰোঁতে মানে তুমি যদি সমান চিনৰ ইপাৰ সিপাৰ কৰিব লগা হয়, যিহেতু সমীকৰণ হয়, সমীকৰণ কাৰণে মাজত সমান চিন থাকিব। এতিয়া চলকখিনি বাওঁফালে ৰাখিবা, সংখ্যাখিনি, ধ্ৰুৱ সংখ্যাখিনি সোঁফাললৈ নিবা। যদি এইটো কৰিবলৈ যাওঁতে তোমাৰ সমান চিনৰ ইপাৰ সিপাৰ কৰিব লগা হয়, তেতিয়াহ'লে চিনৰ সলনি হ'ব। যদি বাওঁফালে যোগ হৈ আছিলে, সোঁফাললৈ নিব লগা হ'ল, বিয়োগ হ'ব। যদি বিয়োগ হৈ আছিলে, যোগ হ'ব, বা সোঁফালৰ পৰা বাওঁফাললৈ আনিলেও একেই হ'ব। ঠিক তেনেদৰে ইফালে যদি পূৰণ হৈ আছে,
ইপাৰ সিপাৰ হ'লে মানে কি হ'ব হৰণ হ'ব আৰু হৰণ হৈ থকাটো কি হ'ব পূৰণ হ'ব মই এই সমীকৰণটোৰ ক্ষেত্ৰতে মই সমীকৰণটো লিখিলোঁ x + 7 = 10 এই সমীকৰণটো মই সমাধান কৰিব লাগে ইয়াত এতিয়া চোৱাচোন ইয়াত চলক পদ কোনটো x গতিকে চলক পদটো মই বাওঁফালে ৰাখিম বাকী সংখ্যাখিনি সোঁফালে লৈ যাম x = 10টো আগৰ পৰা আছিলে 10টো লিখিলোঁ +7টো ইপাৰলৈ গ'ল কি হ'ব তেতিয়াহ'লে -7 +7 আছিলে যেটা সমান্তৰাল ইপাৰ কৰিব লগা হ'ল গতিকে +7টো কি হৈ যাব মাইনাছ হৈ যাব গতিকে x ৰ মানটো কিমান হ'ব 10 ৰ পৰা 7 বিয়োগ কৰিলে কিমান 3 গতিকে নিৰ্ণয় সমাধান কিমান হ'বগে এতিয়া সমাধান কিমান হ'বগে 3 হ'ব হয় এতিয়া চোৱাচোন আমাৰ সমাধান কৰাটো হৈছে নাই চোৱাচোন মই x ৰ জেগাত 3 বহাইছোঁ 3 তাৰমানে মই x ৰ মানটো কিমান পালোঁ 3 পালোঁ আমাৰ কৰাটো হৈছে নে নাই হোৱা এতিয়া আমি সেইটো পৰীক্ষা কৰিম x ৰ ঠাইত মই x ৰ মান 3 পালোঁ গতিকে x ৰ ঠাইত মই 3 বহালোঁ 3 আৰু যোগ হাত আছিল হাতেত নাই কিমান 10 গতিকে মোৰ বাওঁ পক্ষটো কৰোঁতে মানে মোৰ সোঁ পক্ষটো ওলোৱা নাই জানো গতিকে x ৰ মান 3 কাৰণে বাওঁ পক্ষ আৰু সোঁ পক্ষ দুটা সমান হ'ল গতিকে আমাৰ যিটো মই প্ৰথমতে সমীকৰণ লিখিছিলোঁ সেই সমীকৰণটোৰ সমাধান কিমান হ'ব 3 হ'ল ঠিক আছে ইয়াৰ পাছত মই কিতাপৰ কেইটামান কুৱেশ্যন লৈ কৈছোঁ মই কিতাপৰ অনুশীলনী 2.1 2.1 অনুশীলনী একৰ মই প্ৰথম অংকটোৱে কৰিবলৈ বিচাৰিছোঁ মানে বাৰু 4x + 5 = 21 4x + 5 = 21 এই সমীকৰণটো লিখি আছোঁ ইয়াত 4x টো চলক থকা পদ 5 আৰু 21 দুটা ধ্ৰুৱক সংখ্যা মই সমাধান কৰিবৰ কাৰণে কি কেইটা নিয়ম কৈছিলোঁ যে চলক পদটো বাওঁফালে ৰাখিব আৰু বাকী সংখ্যাকেইটা সোঁফাললৈ লৈ যাব আগৰ পৰা যিখিনি সোঁফালে আছে বাকী বাওঁফালেও যদি কিবা সংখ্যা আছে সেইখিনি কি কৰিবা সোঁফাললৈ লৈ যাব তেতিয়াহ'লে 4x টো ইপাৰে আছে 4x টো নিজৰ পাৰতে ৰাখিলোঁ বাওঁফালে এতিয়া 21 আগৰ পৰা সোঁফালে আছিলে +5 টো কিন্তু +5 টো ধ্ৰুৱক সংখ্যা হয় এই সংখ্যাটো বাওঁফালে আছিলে গতিকে মই সমাধান কৰিবৰ কাৰণে এইটো মই কি কৰিব লাগিব সোঁফাললৈ নিব লাগিব এইফালে যোগ 5 আছে গতিকে ইপাৰলৈ যোৱাৰ লগে লগে কি হৈ পৰিব বিয়োগ 5 হৈ পৰিব হয়নে বাৰু তেতিয়াহ'লে এতিয়া চোৱাচোন 4x 21 পৰা 5 বিয়োগ কৰিলে মানে 21 বিয়োগ 5 অৰ্থাৎ কিমান 16 এতিয়া এই ক্ষেত্ৰত চাওঁ 4 আৰু x ৰ লগত 4টো কি হৈ আছে পূৰণ হৈ আছে গতিকে ইপাৰলৈ গ'লে কি হ'ব হৰণ হ'ব আমাৰ আল্টিমেট টাৰ্গেটটো হ'ল অৰ্থাৎ লক্ষ্যটো হ'ল আমি চলকৰ মান নিৰ্ণয় কৰিম x ৰ মান নিৰ্ণয় কৰিম গতিকে আমি ষ্টেপ বাই ষ্টেপ চলকটোক অকলশৰীয়া কৰি গৈ থাকিব লাগিব যেহেতু এতিয়া আমাৰ 4x আছিল 4x মানে কি হয় x ৰ লগত 4টো কি হৈ আছে পূৰণ হৈ আছে ইপাৰলৈ যোৱাৰ লগে লগে হৰণ মানে কি হৰ হৈ যাব ভগ্নাংশটা হৰ মানে ক'ত থাকে তলত থাকে গতিকে মই এতিয়া x ৰ মান উলিয়াম 4টো ইপাৰলৈ লৈ গ'ল ক'ত বহিব 16ৰ লগত বহিব মই 16 কি কৰিম 4ৰে হৰণ কৰিম ইংৰাজী 16 / 4 লিখে তাৰমানে কি কৰিব লাগিব 16ক 4ৰে হৰণ কৰিব লাগিব 4 4 বাৰ যাব গতিকে x = কিমান হ'ব 4 গতিকে নিৰ্ণয় সমাধান কিমান হ'লে বাৰু এই পিছৰ অংকটোলৈ আমি যাব মই 1 নম্বৰটো কৈছোঁ চোৱাচোন -8 + 2x = -4 ইয়াত চলক পদ 2x হয়নে বাৰু এতিয়া 2x টো মই ইপাৰে ৰাখিম আগৰ পৰা ইপাৰে আগৰ পৰা কি আছে -4 আছে -8 বাওঁফালৰ পৰা সোঁফাললৈ নিম গতিকে -8 টো কি হৈ যাব ইপাৰলৈ নিয়াৰ লগে লগে +8 হ'ব তেতিয়াহ'লে 2x = এতিয়া চোৱা -4 +8 গতিকে প্লাছ মাইনাছ কি হ'ব বেলেগ বেলেগ চিনযুক্ত সংখ্যা গতিকে বেলেগ বেলেগ চিনযুক্ত সংখ্যা হ'লে আমি ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰিব লাগিব আৰু চিনটো বহিব ডাঙৰটোৰ আগত যিটো চিন আছিল হয়নে বাৰু 8ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিলে 4 থাকিলে ডাঙৰ সংখ্যাটো 8 আছিল 8ৰ আগত চিনটো যিহেতু যোগ আছিল গতিকে যোগ চিনটো নিলিখিলেও হ'ব একো চিন নাথাকিলে যোগ চিন বোলে এতিয়া x ৰ লগত 2টো কি হৈ আছে পূৰণ হৈ আছে গতিকে x ৰ মান উলিয়ালে 2টো ইপাৰলৈ লৈ যাম পূৰণ হৈ থকা সংখ্যাটো ইপাৰলৈ যোৱাৰ লগে লগে কি হ'ব
হৰণ হৈ যাবগৈ গতিকে কাক হৰণ কৰিম 4 হৰণ কৰিম কিহেৰে 2 মনত ৰাখিবা তোমালোকে মনত ৰাখিবৰ কাৰণে কৈছোঁ হৰণ কৰা অৰ্থাৎ হৰ হৈ যাব হৰটো ক'ত হয় তলত বহে গতিকে তললৈ যাবগৈ এতিয়া 2 4 হৰণ কৰা 2 4 100 মান কিমান থাকিলে 2 হ'ল গতিকে নিৰ্ণয় সমাধান কিমান পালোঁ 2 হ'ল এইটো লিখি লোৱা তাৰপাছত চাবা 7 নম্বৰ কৰি কৈছোঁ 2x plus 3 equal to x plus 4 মানে বাৰু এইটো দেখি আছোঁ ইয়াত চলক থকা পদ 2x আৰু x চলক পদ নহয় জানো এটা বাওঁফালে আছে এটা সোঁফালে আছে গতিকে মই চলক পদকেইটা গোটেইকেইটা বাওঁফালে আনিম 2x টো যিহেতু বাওঁফালে আগৰ পৰা আছিলেই 2x টো ইয়াত থাকিব x টো এতিয়া ইপাৰে সোঁহাতে আছিলে প্লাছ x আছে একো চিন নাই মানে প্লাছ আছে নহয় জানো প্লাছ x টো মই এইফালে আনিম কি হ'ব এতিয়া মাইনাছ x হ'ব 2x মাইনাছ x এতিয়া সংখ্যাকেইটা সোঁফালৰ লিখিলোঁ 4 আছিলে 4টো লিখিলোঁ যোগ 3 ইপাৰলৈ নিছোঁ কি হ'ব এতিয়া বিয়োগ 3 গতিকে 2x minus x কিমান হ'ব 2x minus x অৰ্থাৎ দুটা x পৰা এটা বিয়োগ কৰিলে এটা x থাকিব এটা x থাকিব 1x নিলিখে গতিকে এটা x থাকিব বা সঠিক পদৰ আগৰ শ্ৰেণীতে পাইছা সঠিক পদৰ যোগ বিয়োগটোৰ ক্ষেত্ৰত 2x x দুইটা সঠিক পদ হয় দুইটা বেলেগ বেলেগ চিনযুক্ত হয় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 2x ৰ পৰা x বিয়োগ কৰিলে x থাকিল চিনটো ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন কৰিব 2x টো ডাঙৰ আছিল গতিকে 2x ৰ আগত প্লাছ আছিল গতিকে প্লাছ একো চিন নথকা মানে প্লাছ চিন 4 বিয়োগ 3 কিমান 1 গতিকে x সমান আমি পালোঁ 1 নিৰ্ণয় সমাধান কিমান হ'বগৈ তেতিয়াহ'লে 1 মানে বাৰু এইটো হৈ গৈছে আৰু এটা আমি চাওঁ এতিয়া 9 নম্বৰ চাইছোঁ 5 into p minus 3 3 into p plus 2 ইয়াত আমাৰ চলকটো p আছে মন কৰিব প্ৰথমতে আমি এইটো ৰাখোঁ বহুপদ দ্বিপদ ৰাশি হয় এইটো দ্বিপদ ৰাশি হয় এই দ্বিপদ ৰাশিটো 5ৰে আমি পূৰণ কৰিব লাগিব 5ৰে p পূৰণ কৰিব লাগিব 5ৰে 3 পূৰণ কৰিব কিমান পদ গ'লে 5ৰে p পূৰণ কৰিলে 5p হ'ল 5ৰ আগত যিটো প্লাছ হয় প্লাছ আৰু মাইনাছ প্লাছ মাইনাছ কি হ'ব মাইনাছ 5 3 গ'ল কিমান হ'ব 15 সমান চিন আছে সমান চিন দিয়ে 3ৰে আকৌ p পূৰণ কৰিব লাগিব 3p হ'ব প্লাছে প্লাছে প্লাছ হ'ব 3ৰে আকৌ কাক পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 3 পূৰণ 2 3 2 কিমান 6 নেক্সট স্টেপ আমি এতিয়া কি কৰিব লাগিব চলক পদকেইটা বাওঁফাললৈ আনিব লাগিব চলক কি আছিলে চলক পদ 5p আৰু 3p 5p টো যেহেতু আগৰ পৰা বাওঁ পক্ষতে আছিল 5p 3p টো সোঁফালৰ পৰা বাওঁফাললৈ দিম প্লাছ 3p আছিল এইফালে আনিলে কিমান হবে মাইনাছ 3p হ'লে বাৰু ইফালে কি আছিলে আগৰ পৰা সংখ্যা 6 আছিল এতিয়া আৰু এটা সংখ্যা আছিল বাওঁফালে আছে মাইনাছ 15 এইটো ইপাৰলৈ লৈ যাব কি হ'ব এতিয়া প্লাছ 15 হ'ল এতিয়া 5p আৰু 3p এই দুটা সদিশ পদ হয় 5p 3p প্লাছ মাইনাছ মাইনাছ 5টা p পৰা 3টা p বিয়োগ কৰিলে কেইটা p থাকিলে 2টা p থাকিলে ডাঙৰ চিনটো প্লাছ আছিল গতিকে চিনটো প্লাছ গতিকে আৰম্ভণিতে একো চিন নথকা মানে প্লাছ চিন আহিলে আৰম্ভণিতে আমি প্লাছ চিনটো নিলিখিলেও হ'ব ইফালে চোৱা 6 আৰু 15 দুইটা যোগ কৰিলে মানে কিমান হ'বগে 21 হ'ব 15 6 21 হ'ব গতিকে p ইকুৱেল টু p লগত দুইটো কি হৈ আছে পূৰণ হৈ আছে ইপাৰলৈ যোৱাৰ লগে লগে হৰণ হ'ব কাক হৰণ কৰিব লাগিব 21 হৰণ কৰিব লাগিব কিহেৰে 2ৰে গতিকে নিৰ্ণয় সমাধান কিমান হ'ব 2 ভাগৰ 21 মানে বাৰু একচুৱেলি কি হয় এইটো অপ্ৰকৃত ভগ্নাংশ নহয় জানো মানে বাৰু উত্তৰ হ'লে প্ৰকৃত ভগ্নাংশ নহ'লে মানে যদি অপ্ৰকৃত ভগ্নাংশ থাকে অপ্ৰকৃত ভগ্নাংশটো মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰি দিব লাগে যেহেতু নামেই প্ৰকৃত নহয় গতিকে এটা মিশ্ৰ ভগ্নাংশলৈ পাৰিলে মানে পৰিৱৰ্তন কৰি দিব মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে মানে 21ক তুমি 2ৰে গুণ কৰিবাচোন 2 গুণ 2 এক বাকী থাকিলে 0 এক বাকী থাকিলে 0 দিলোঁ হয় এক তলে নামিলে বাৰ দিব নোৱাৰিলে 0 দিব লাগিব কিমান হ'ব তেতিয়াহ'লে 10 সমষ্টি 2 ভাগৰ সমাধান 2 ভাগৰ 21 বা 10 সমষ্টি 2 ভাগৰ হ'ল
ইয়াৰ পাছত আমি চোৱা ভগ্নাংশ আকাৰত থকা সমীকৰণ এটা কেনেকৈ সমাধান কৰিব 12 নম্বৰ প্ৰশ্ন 17x by 3 minus 16 by 9 equal to 2. It is so. If সমীকৰণটো কাক কি হয় এই পদটা ভগ্নাংশ আকাৰত থাকিলে আমি কেনেকৈ সমাধান কৰিব চোৱা এই ভগ্নাংশ দুটা ভগ্নাংশ আছে ভগ্নাংশ দুটা হৰক কি আছিল 3 আৰু 9 হয় জানো যেহেতু 3 to 9 এটা উৎপাদক গতিকে আমি যদি 3 আৰু 9 ৰ লসাগু লওঁ কি হ'ব 9 হ'ব নহয় জানো গতিকে এই তলৰ হৰ দুটাৰ লসাগু অৰ্থাৎ 9 ৰে আমি প্ৰতিটো পদকে পূৰণ কৰিম ইয়াকো 9 ৰে পূৰণ কৰিম ইয়াকো 9 ৰে পূৰণ কৰিম ইয়াকো 9 ৰে পূৰণ কৰিম গতিকে চোৱাচোন 17x by 3 ইয়াক কিহেৰে পূৰণ কৰিলে মই 9 ৰে পূৰণ কৰিম মাইনাছ 16 by 9 ইয়াকো মই 9 ৰে পূৰণ কৰিম ইকুৱেল আছিলে ইকুৱেল লিখিলোঁ 2 को আমি কিহেৰে পূৰণ কৰিলোঁ 9 ৰে পূৰণ কৰিলোঁ নহয়নে বাৰু এতিয়া চোৱা 3 ৰে 3 3 9 9 ৰে কটা গ'ল 9 ৰে হয় এতিয়া কি হ'ব চোৱাচোন 17x আৰু 3 লগত 17 ফোন কৰিলোঁ 9 21 আৰু 2 3 3 4 51x মাইনাছ 16 আৰু 1 পূৰণ কৰিলে মানে কিমান হ'ব 16 ইকুৱেল টু 2 কিমান 18 হয়নে বাৰু এতিয়া আগৰ সমীকৰণটোৰ নিচিনা হৈ গ'ল চলত থকা পদ 51x টো আছিল এইটো বাওঁফালে ৰাখিম বাকী সংখ্যাবোৰ সোঁফালে ৰাখিম 51x সোঁফালে আগৰ পৰা 18 আছে মাইনাছ 16 টো ওপৰলৈ দিলোঁ কিমান হ'লগৈ প্লাছ 16 51x ইকুৱেল টু কিমান হ'ল তেতিয়াহ'লে দুটা যোগ কৰিলোঁ তাৰপিছত 14 ইকুৱেল কৰে একেকৈ কৰিব লাগে x ৰ লগত 51 টো কি হয় পূৰণ হৈ আছে নহয় জানো গতিকে x ৰ মানটো উলিয়াবলৈ 51 টো ইফালে যাব হৰণ হ'বগৈ অৰ্থাৎ হৰ হিচাপে কটাকটি কৰিব পাৰিম চোৱাচোন 17 2 34 3 গতিকে এইফালে কৈ দিছোঁ x ৰ মানটো কিমান পালোগৈ আমি 3/2 নিৰ্ণয় সমাধান কিমান 3/2 এতিয়া তোমালোকে সমীকৰণ এটা এঘাতৰ সমীকৰণটো কি আৰু সমীকৰণটা কেনেদৰে সমাধান কৰিব পাৰি এই বিষয়ে আজি কিছু আভাস পালে নহয় জানো এতিয়া তোমালোকে অনুকূলনী 2.1 বাকি থকা যিকেইটা থাকি গৈছে 1 নম্বৰ মই গোটেইকেইটা কৰা নাই কেইটামান কৰিছোঁ বাকিকেইটা কৰি পেলাই চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি মোক দেখুৱাবা হা ফটো মাৰি হ'লেও মোক দেখুৱাই দিবা মই তেতিয়া কোনে কোনে বুজি পাইছে কোনে কোনে কিহত বাকী থাকি গৈছে মই সেইখিনি বুজি পাওঁ খালি তোমালোকে দেখুৱাবলৈ নাপাহৰিবা হা ঠিক আছে মই আজিলৈ সামৰিছোঁ ইয়াৰ পিছৰ অংশটো মই কালিলৈ আকৌ আৰম্ভ কৰিম